নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম। আৰু ৰাতিপুৱা মই এতিয়া কেকটো বনাই ল'লোঁ। হাফ কেজি এটা অৰ্ডাৰ আছিলে। তাৰ পাছতে মই নামঘৰলৈ বুলি ওলালোঁ। আৰু এয়া হৈছে আমাৰ নামঘৰ। আৰু এতিয়া ভাদ মাহ নহয় জানো, ভাদ মাহত সকলোৰে নামঘৰত নাম লৈ থকা হৈছে। আৰু সকলোৰে ভাল হওক, ভালেই থাকক সকলোৱে, তাৰে কামনা কৰিছোঁ। কৃষ্ণ। আৰু নামঘৰৰ পৰা আহি এনেই অকণমান বাহিৰত বহিলোঁ মই। আৰু এয়া দেখিছেনে, ৰাতিপুৱা যে মই কেকটো বনাই থৈছিলোঁ, সেই কেকটো মই আইচিং কৰি ল'লোঁ। আৰু মই এইখিনিতে আপোনালোকলৈ বুলি ঘৰুৱা বিউটি টিপছ এটা আগবঢ়ালোঁ। এইখিনি দেখিছেনে, এইখিনি হৈছে চাউলৰ গুড়ি। আৰু তাৰ লগতে আমি আলুৰ ৰস অকণমান এনেকৈ দিব লাগিব। আৰু তাৰ লগতে এল'ভেৰা দেখিছেনে, এল'ভেৰা গছৰ মাজৰ অংশখিনি মই এনেকৈ মিক্স কৰি নিয়াত। আৰু ইয়াৰ লগতে মই মৌ ৰস অকণমান মিক্স কৰি নিয়াতে। তাৰ পাছতে দিছোঁ মই নাৰিকল তেল এচামুচ। আৰু এই পেষ্টখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম চামুচখনেৰে। ঘৰুৱাভাৱে বনোৱা পেষ্টটো এতিয়া ব্যৱহাৰ কৰিম। আৰু দেখিছেনে মোৰ স্কিনত এইবোৰ কি হৈ গৈছে, পূৰা ডাৰ্ক চাৰ্কল পৰি গৈছে, মানে গুটি সৰু কিবা ওলাইছিলে, তাৰপিছত স্কিনটো এনেকুৱা হৈ গ'ল। তাকে ভাবিলোঁ আজি মই ঘৰতে খুব সহজে পোৱা বস্তুকেইটা পেষ্টটো লগাম আৰু ধুনীয়াকৈ মাছাজ কৰিম। তাৰ ৰিজাল্ট পাছত আপোনালোকক দেখুৱাই আছোঁ। আৰু দেখিছেনে বাকীখিনি মই ধুনীয়াকৈ লগাইছোঁ পেষ্টখিনি। এতিয়া মই খুব ধুনীয়াকৈ লগাম আৰু মুখখন ধুনীয়াকৈ ধুই লওঁ আপোনালোকে। পেষ্টখিনি মই দুখন হাতত ধুনীয়াকৈ লৈ খুব ধুনীয়াকৈ মাছাজ কৰিছোঁ। আৰু চাউলৰ গুড়িখিনি বেছি গুড়ি হ'বলৈ নিদিব, অকণমান গোটা গোটা হৈ থাকিব দিব, তেতিয়া আমাৰ মুখৰ স্ক্ৰাবৰ কাম কৰিব। আৰু আলুৰ ৰসবোৰে আমাৰ ডাৰ্ক চাৰ্কলবোৰ গুচাব। এইবোৰ বস্তুটো ঘৰতে খুব সহজে পোৱা যায়, আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিবচোন, খুব ভাল। পেষ্টখিনি লগোৱাৰ পাছতে মুখখন অকণমান শুকাবলৈ দিব। আৰু মই এতিয়া মুখখন ধুই আহিলোঁ। আপোনালোকে চাওক এতিয়া মোৰ মুখখন কিমান গ্ল'য়িং কৰিছে। এনেকুৱা আপোনালোকে ব্যৱহাৰ কৰিব, খুব ধুনীয়া আৰু লগে লগে প্ৰমাণ পাব আপোনালোকে। আৰু পিছদিনাখন পুৱাই মই লখিমপুৰ গণেশ মন্দিৰলৈ আহিলোঁ, শৰাই ভাগ দিবলৈ আছিলে। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।